আমাৰ চেঁচাত যোনে পিকনিক খাবলৈ আহে অকণমান ভালকৈ আহিব। ইয়াত দেখিছেনে কেনেকৈ 3জনকৈ মানুহ একেবাৰতে মৃত্যু হৈ গৈছে। এইবিলাক চব নিজৰ দুখত। বাইক চলাব লাগে কিন্তু অলপ লিমিটত, বা সেইফালৰ পৰা চেঁচালৈ আহোঁতেনে বেছিকৈ খাই বৈ পেলাই এনেকুৱা কৰিব নালাগে। আজি ট্ৰেক্টৰ ড্ৰাইভাৰ এটাও গ'ল আৰু বাইকত থকা 2জনো গ'ল, আৰু 2জন মৰিবলগীয়া আছিলে। 2জন যেন তেনে বাচিলে, এজনটো অলপ ঘাইল হ'ল আৰু এজনটো আপোনাৰ আছে মেডিকেল লৈ গৈছে। যাতে চেঁচালৈ আহিলে মানে পানী চানী খাই অকণমান এনেকৈ ইমান এটা হেৰি হ'ব নালাগে। দেখিছেনে এইখন আপাচি কি আছিলে, NS আছিলে, NS পূৰা জ্বলি এদায়। আৰু ভিডিঅ'টো যোনে যোনে দেখে সেইবিলাকে চবেই সম্পূৰ্ণকৈ ভালকৈ মন দি চাওক বিলৈটো কি হৈছে, যাতে চেঁচাত আহিলে মানে অকণমান হিচাপত আহিব, খাই বৈ পেলাই অভদ্ৰামী নহয়। এইখন ৰাস্তা আজিকালি বহুত মানুহ মৰিবলগীয়া হৈছে, আৰু আপোনালোকে নিজে বাচি চলিব দেই। সকলোকে মই এইটোহে বুজাই দিছোঁ, যাতে এনেকুৱা এটা আকৌ হ'ব নালাগে দেই বন্ধু বান্ধৱসকল।